2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হোৱা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোত এটা নতুন মূৰ আজি আহিছে। সেইটো হৈছে গুৱাহাটীৰ যিখন ফাষ্ট ট্ৰেক কোৰ্টে জুবিন গাৰ্গৰ ঘটনাটোৰ বিচাৰ কাৰ্য চলাই আছে, সেই আদালতখনৰ বিচাৰপতি শৰ্মিলা ভূঞাই আজি গ্ৰহণ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু এক হত্যাকাণ্ড আছিল। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম আদালতে কি ক'লে, 7 জনৰ বিৰুদ্ধে কি অভিযোগ দাখিল কৰা হৈছিল অসম পুলিচৰ দ্বাৰা, এতিয়া কেছটো কি পৰ্যায়ত যাব আৰু অভিযুক্তসকলৰ কেনেকুৱা ধৰণৰ শাস্তি হোৱাৰ সম্ভাৱনীয়তা আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আমি সকলোৱে জানো যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ উদ্দেশ্যে জুবিন গাৰ্গ গৈছিল। তেওঁৰ লগত আন কেইবাজনো তেওঁ সহশিল্পী তথা বাদ্যযন্ত্ৰী আৰু মেনেজাৰ গৈছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ জনসাধাৰণক চিৰদিনৰ কাৰণে কন্দুৱাই থৈ জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু ঘটিছিলে। অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যু ইতিমধ্যে 6 মাহ পাৰ কৰিলে। এই 6 মাহত অসমৰ মানুহৰ মনত এটাই প্ৰশ্ন আছিলে, জুবিন গাৰ্গৰ প্ৰকৃততে কি হৈছিল? জুবিন গাৰ্গক সঁচাকৈয়ে হত্যা কৰা হৈছিল নেকি? অসমৰ ৰাইজে দীৰ্ঘদিনে কৈ আহিছে যে জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি হত্যা কৰা হ'ল। পৰৱৰ্তী সময়ছোৱাত অসম পুলিচে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিলে আৰু এই তদন্তৰ অন্তত অসম পুলিচে 12,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বীট দাখিল কৰিলে আদালতৰ ওচৰত। আৰু সেই চাৰ্জশ্বীটখনত জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ যোৱা কেইগৰাকীমান ব্যক্তি, তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, তেওঁৰ সহশিল্পী অমিত প্ৰভা মহন্ত, তেওঁৰ লগত যোৱা সন্দীপন গাৰ্গ, এই সকলোৰে বিৰুদ্ধে চাৰ্জশ্বীটত অসম পুলিচে বিভিন্ন ধৰণৰ অভিযোগনামা তেওঁলোকৰ বিৰুদ্ধে আৰোপ কৰিলে। অভিযোগনামাত অসম পুলিচে স্পষ্টভাৱে উল্লেখ কৰিলে যে জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছিলে। জুবিন গাৰ্গৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা এই কেইজন ব্যক্তিয়ে হত্যাৰ ষড়যন্ত্ৰ চলাই আহিছিলে। এই ব্যক্তিকেইজনৰ উপৰিও আন 2জন ব্যক্তি, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা, এওঁলোক আছিলে জুবিন গাৰ্গৰ ব্যক্তিগত দেহৰক্ষী, অসম পুলিচৰ তেওঁলোক আছিলে কনিষ্টবল। এই 2জনৰ বিৰুদ্ধেও অসম পুলিচে অভিযোগ প্ৰস্তুত কৰিছিলে, অভিযোগনামা দাখিল কৰিছিলে আৰু আদালতে আজি এই সকলো কেইজন ব্যক্তিৰ বিৰুদ্ধে অসম পুলিচে দাখিল কৰা চাৰ্জশ্বীটখন গ্ৰহণ কৰিছে। অৰ্থাৎ এই কেইজন ব্যক্তিৰ বিৰুদ্ধে যি হত্যাৰ ষড়যন্ত্ৰ বা হত্যা কৰা বুলি অসম পুলিচে অভিযোগ আনিছিলে, আদালতে আজি তাক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছে। গুৱাহাটীত শৰ্মিলা ভূঞা নামৰ বিচাৰপতিগৰাকীৰ দ্বাৰা এখন ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোৰ বিচাৰ চলি আছে আৰু এই বিচাৰ কাৰ্যত আজি শৰ্মিলা ভূঞাৰ আদালতে এইটো কথা মানি লৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে। 19 ছেপ্টেম্বৰত ছিংগাপুৰত থকা কেইগৰাকীমান অসমীয়াৰ লগত আৰু জুবিন গাৰ্গৰ লগত যোৱা ব্যক্তিসকলৰ লগত জুবিন গাৰ্গে লাজাৰাছ নামৰ দ্বীপটোলৈ গৈছিলে আৰু উক্ত দ্বীপতে তেওঁৰ মৃত্যু ঘটিছিলে, যেতিয়া তেওঁলোকে সাগৰত এখন ইয়টত গৈ আছিলে। আৰু পৰৱৰ্তী সময়ছোৱাত এইটো কথা ছিংগাপুৰত যি মেডিকেল পৰীক্ষা কৰা হৈছিলে, জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা, তাত প্ৰমাণ হৈছিলে যে জুবিন গাৰ্গৰ শৰীৰত মাত্ৰাধিক এলকহলৰ উপস্থিতি দেখা গৈছিলে। তাৰ লগে লগে তদন্ত বিচাৰি অসমত সাংঘাতিক ধৰণৰ এক হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়। অসমৰ জনসাধাৰণে দাবী জনায় যে জুবিন গাৰ্গক সঁচাকৈ হত্যা কৰা হৈছিলে নেকি। অসম পুলিচে এই 7 জনৰ বিৰুদ্ধে কি ধাৰা তেওঁলোকে আৰোপ কৰিছিলে আৰু আদালতে কোনকেইটা ধাৰা মানি লৈছে, সেই বিষয়ে আমি এতিয়া আপোনালোকক জনাম। অসম পুলিচে তেওঁলোকৰ যি চাৰ্জশ্বীট আছিলে, চাৰ্জশ্বীটত স্পষ্টভাৱে উল্লেখ কৰিছে যে শ্যামকানু মহন্ত তেওঁ জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত। তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰা আৰোপ কৰা হৈছে। অৰ্থাৎ এই ধাৰাটো স্পষ্টভাৱে হত্যাকাণ্ডক বুজায়। অৰ্থাৎ শ্যামকানু মহন্তই জুবিন গাৰ্গক হত্যা কৰিছে। তদুপৰি শ্যামকানু মহন্তৰ বিৰুদ্ধে ধন দাবী, শ্যামকানু মহন্তৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, শ্যামকানু মহন্তৰ বিৰুদ্ধে ব্লেকমেইলিং কৰা আদিৰ নিচিনা কেতবোৰ আন দিশৰ লগত জড়িত ধাৰা তেওঁৰ বিৰুদ্ধে আৰোপ কৰা হৈছে। আনহাতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ বিৰুদ্ধেও একেখিনি ধাৰা আৰোপ কৰা হৈছে। হত্যা কৰা, হত্যাৰ ষড়যন্ত্ৰ কৰা, হত্যা কৰিবৰ কাৰণে চেষ্টা চলাই থকা, সাক্ষ্য প্ৰমাণ নষ্ট কৰা আদি ধাৰাও শ্যামকানু মহন্তৰ লগতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আৰোপ কৰা হৈছে। জুবিন গাৰ্গৰ সহশিল্পী অমিত প্ৰভা মহন্ত, তেওঁৰ বিৰুদ্ধেও একেখিনি ধাৰা আৰোপ কৰা হৈছে। জুবিন গাৰ্গক হত্যা ষড়যন্ত্ৰ কৰা, জুবিন গাৰ্গৰ হত্যাৰ চেষ্টা চলোৱা তথা জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত বিভিন্ন দিশৰ যিসমূহ তথ্য পাতি আছে সেইসমূহৰ এভিডেন্স নষ্ট কৰা ধাৰা তেওঁৰ বিৰুদ্ধে আৰোপ কৰা হৈছে। জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধেও একেই ধাৰা BNSৰ ছেকশ্যনৰ আধাৰত আৰোপ কৰা হৈছে। অৰ্থাৎ জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোত 4জন ব্যক্তিক স্পষ্টভাৱে
অসম পুলিচে হত্যাৰ লগত জড়িত বুলি তেওঁলোকে অভিযোগ প্ৰস্তুত কৰিলে আৰু সেই অভিযোগ পত্ৰ আজি শৰ্মিলা ভূঞাৰ আদালতে আনুষ্ঠানিকভাৱে মানি ল'লে আৰু ইয়াৰ লগে লগে জুবিন গাৰ্গৰ ঘটনাটোৱে এক নতুন মূৰ লাভ কৰিলে অৰ্থাৎ জুবিন গাৰ্গক হত্যা কৰা হৈছিল আদালতে সেয়া আজি স্বীকাৰ কৰিলে আনহাতে শ্যামকানু মহন্তক জামিন প্ৰদান কৰা হ'ব নে নহ'ব সেই বিষয়ে অহা 29 মে'ত আদালতে ৰায় প্ৰদান কৰিব আনহাতে আদালতত চৰকাৰী পক্ষৰ হৈ বিশেষ অধিবক্তা দেৱজিৎ শইকীয়াই তেওঁ যুক্তি দাঙি ধৰে যে শ্যামকানু মহন্তই জুবিন গাৰ্গক অত্যাধিক পৰিমাণে সুৰা সেৱনত সহায় কৰিছিলে শ্যামকানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰলৈ যাবলৈ ব্লেকমেইলিং কৰিছিলে শ্যামকানু মহন্তই জুবিন গাৰ্গে পাবলগীয়া ধন তেওঁক প্ৰদান কৰা নাছিলে আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মালয়েছিয়ালৈ পলাই গৈছিলে অসম পুলিচৰ যি অভিযোগ নামা আছে তাতো এই বিষয়ে উল্লেখ আছিলে যে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মালয়েছিয়ালৈ পলাই গৈছিলে আদালতত প্ৰশ্ন উত্থাপন কৰা হৈছে যে শ্যামকানু মহন্তক যদি জামিন প্ৰদান কৰা হয় তেওঁ হয়তো দেশ এৰি আকৌ পলায়ন কৰিব অধিবক্তা দেৱজিৎ শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ মালয়েছিয়ালৈ কিয় পলাই যাব লগা হৈছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন সেইকাৰণে বিএনএছৰ যিসমূহ ছেকশ্যন তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে আৰোপ কৰা হৈছে সেইসমূহৰ আধাৰত এতিয়াৰ পৰা প্ৰত্যেক দিনা ফাষ্ট ট্ৰেক আদালতত বিচাৰ কাৰ্য চলিব আনুষ্ঠানিকভাৱে ফাষ্ট ট্ৰেক আদালতে অসম পুলিচৰ যি অভিযোগনামা আছে তাক গ্ৰহণ কৰাৰ লগে লগে এতিয়া এই কথা নিশ্চিত হৈ গৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে তেওঁক হত্যাৰ ষড়যন্ত্ৰ দীৰ্ঘদিনৰ পৰা চলাই থকা হৈছিলে এইখিনিতে উল্লেখ কৰিব লাগিব যে পূৰ্বে আদালতে ৰায় প্ৰদান কৰিছিলে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যি মহাবীৰ একুৱা নামৰ এটা কোম্পানী আছে উক্ত কোম্পানীটোক সিল কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছিলে অৱশ্যে এতিয়াও আমি অপেক্ষা কৰিব লাগিব আদালতে পৰৱৰ্তী সময়ছোৱাত কি ৰায় প্ৰদান কৰে যিহেতু ফাষ্ট ট্ৰেক আদালতত এই গোচৰ চলি আছে ফাষ্ট ট্ৰেক আদালতত এতিয়াৰ পৰা দৈনন্দিনভাৱে এই গোচৰৰ বিচাৰ কাৰ্য চলিব হয়তো আমি অনাগত 3 পৰা 6 মাহ সময় হয়তো অপেক্ষা কৰিব লগা হ'ব পাৰে যে সৰ্বশেষত এই গোচৰটোৰ কি আদেশ আদালতে প্ৰদান কৰে যিয়ে নহওক কিয় অসম পুলিচে প্ৰদান কৰা 12000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ আধাৰত ফাষ্ট ট্ৰেক আদালতে মানি ল'লে যে অসম পুলিচে আৰোপ কৰা সকলো ধাৰা সঁচা অসম পুলিচে যি চাৰ্জশ্বিট ফ্ৰেম কৰিছে সেই চাৰ্জশ্বিট সত্যৰ আধাৰত প্ৰতিষ্ঠিত গতিকে 4জন ব্যক্তিৰ বিৰুদ্ধে এতিয়াৰ পৰা হত্যাৰ যি গোচৰ আছে সেই হত্যাৰ গোচৰৰ আধাৰত ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কাৰ্য চলিব অসমৰ ৰাইজে দীৰ্ঘদিন দাবী জনাই আহিছিলে এই 4জন ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিছিলে যিয়ে নহওক কিয় আমি এটা লক্ষ্য ৰাখিম ফাষ্ট ট্ৰেক আদালতে পৰৱৰ্তী সময়ছোৱাত কি নিৰ্দেশনা প্ৰদান কৰে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল ইয়াৰ লগে লগে আমি জানো আমাৰ অসমত কি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল অসমৰ ৰাইজে এতিয়া মানি ল'ব পৰা নাই জুবিন গাৰ্গৰ যে মৃত্যু হৈছে জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰলৈ দৈনিক হাজাৰ হাজাৰ মানুহৰ আগমন হৈ আছে বিগত 6 মাহ ধৰি সেই কথাই প্ৰমাণ কৰে অসমীয়া মানুহে জুবিন গাৰ্গক কিমান ভাল পায় অসমীয়া মানুহে মানসিকভাৱে এতিয়াও জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি ধৰি ল'ব পৰা নাই কিন্তু যিটো প্ৰকৃত সত্য সেয়া আমি তাক কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰোঁ যিয়ে নহওক কিয় আমি লক্ষ্য ৰাখিম কোৰ্টে পৰৱৰ্তী সময়ছোৱাত কি আদেশ প্ৰদান কৰে হয়তো শ্যামকানু মহন্ত অমিত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা এই কেইজনৰ যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ দৰে শাস্তি হ'বও পাৰে